আপোনাৰ জীৱনত যদি অত্যাধিক ধাৰ ঋণৰ সমস্যা হৈছে আৰু এই ধাৰ ঋণৰ পৰা পৰিত্ৰাণ পোৱাৰ কোনো উপায় আপুনি পোৱা নাই, সকলো দিশৰ পৰা আপোনাৰ ৰাস্তা বন্ধ হৈছে, ক'ৰবাত যদি আপোনাৰ অকণমান সুবিধা হৈছে আকৌ তাৰ পাছতেই পুনৰ কিবা এটা অসুবিধা আহিছে, এনে ক্ষেত্ৰত এনে সমস্যাৰ পৰা বিশেষতঃ ধাৰ ঋণৰ সমস্যাৰ পৰা আপুনি পৰিত্ৰাণ পাবৰ বাবে শ্ৰী শ্ৰী হনুমান মহাৰাজৰ এটা গুপ্ত পাঠ আপুনি কৰিব পাৰে। নমস্কাৰ বন্ধুসকল, মই মোৰ ইউটিউব চেনেল হিল উইথ মি লৈ আপোনালোকক স্বাগতম জনাইছোঁ। প্ৰকৃততে এইটো এটা চেনেল নহয়, এইটো আপোনালোকক লৈ মোৰ এটা ইউটিউব ফেমিলি, য'ত আমি ইজনে সিজনৰ সমস্যাসমূহ সমাধানৰ পথ দেখুৱাব পাৰোঁ। আজিও মই তেনে এক উপায় লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। এই উপায়টো আপুনি তেতিয়াহে কৰিব যেতিয়া আপোনাৰ জীৱনত অত্যাধিক ধাৰ হ'ব। সৰু সুৰা ধাৰ বা সৰু সুৰা সমস্যা সমাধানৰ বাবে এই উপায় আপুনি নকৰিব। এয়া উপায় মানে হৈছে এয়া এক গুপ্ত পাঠ। যিদৰে হনুমান চালিচা পাঠ কৰা হয় তেনেদৰে এই পাঠো আপুনি কৰিব লাগিব, কিন্তু এই পাঠ সম্পূৰ্ণ গুপ্তভাৱে কৰিব লাগিব। আপোনাৰ ঘৰৰ মানুহেও যাতে গম নাপায় তেনেদৰে আপুনি এই পাঠ কৰিব লাগিব। ভিডিঅ'টোৰ মূল কথাখিনিৰ মাজলৈ যোৱাৰ আগতেই আপোনালোকক এটা বিশেষ কথা কওঁ যে আপোনালোকে যদি প্ৰভু শ্ৰী হনুমানৰ লগত জড়িত কিবা পূজা হওক বা সংকল্প হওক এনেকুৱা কৰিবলৈ বিচাৰে বা কৰে, তেন্তে সেয়া কৰাৰ আগতেই প্ৰথমে প্ৰভু শ্ৰীৰামক স্মৰণ কৰি ল'ব। কাৰণ প্ৰভু শ্ৰীৰামৰ নাম অবিহনে প্ৰভু শ্ৰী হনুমানক সন্তুষ্ট কৰা সম্ভৱ নহয়। তেওঁক সন্তুষ্ট কৰা আটাইতকৈ সহজ আৰু সৰল উপায় হৈছে আপুনি শ্ৰীৰামৰ নাম জপ কৰক। আপুনি প্ৰভু শ্ৰীৰামৰ নাম লিখিবও পাৰে। বগা কাগজত ৰঙা কলম লৈ আপুনি 55 বাৰ, 21 বাৰ, 108 বাৰ বিশেষ ইচ্ছা লৈ পেলাই লিখিব পাৰে, এনেও লিখিব পাৰে। আপুনি চাব আপোনাৰ যদি কিবা সমস্যা আছে লাহে লাহে আঁতৰি যাব। আহকচোন এতিয়া ভিডিঅ'টোৰ মাজলৈ যাওঁ। আজি মই যি গুপ্ত পাঠৰ কথা আপোনালোকক কৈছোঁ, এই পাঠৰ নাম হৈছে শ্ৰী হনুমান বৰৱানল স্তোত্ৰম। এই পাঠ আপুনি মঙলবাৰ বা শনিবাৰে সন্ধ্যা কৰিব লাগিব। এই পাঠ কৰিবলৈ আপোনালোকক কি বস্তু লাগিব মই কৈ দিছোঁ। প্ৰথমে এটা লাগিব বাকলি গুচোৱা নাৰিকল, 100 গ্ৰাম গোটা মাটিমাহ, এটা সেন্দুৰ, এটা মলি সূতা ৰঙা হাতত পিন্ধোৱা, পূজাৰ সময়ত যে পিন্ধায় এটা মলি সূতা ৰঙা, আৰু এখন বগা কাগজ। এই গোটেই সামগ্ৰীকেইবিধ আপুনি আগতীয়াকৈ যোগাৰ কৰি থ'ব, যাতে আপোনাৰ পূজাৰ সময়ত বা আপুনি পাঠ কৰিবলৈ বহাৰ সময়ত আপোনাৰ কোনো ধৰণৰ অসুবিধা নহয়। এতিয়া আপুনি এখন আসন প্ৰতিষ্ঠা কৰিব। আসন প্ৰতিষ্ঠা কৰি এটা অকণমান ওখ জাতীয় আসন ল'ব আৰু সেই আসনৰ ওপৰত এখন ৰঙা কাপোৰ পাৰি তাত প্ৰভু শ্ৰীৰামৰ লগতে প্ৰভু শ্ৰী হনুমানক প্ৰতিষ্ঠা কৰিব। প্ৰভু শ্ৰীৰামৰ পৰিয়াল সহিত এখন ফটো স্থাপন কৰিব। তাৰপিছত প্ৰভু শ্ৰী হনুমানক স্থাপন কৰিব। স্থাপন কৰি তেওঁলোকক মালা পিন্ধাব। ৰঙা ফুলৰ মালা পিন্ধাব পাৰে, নতুবা ৰঙা সূতাৰো মালা পিন্ধাব পাৰে। মালা পিন্ধাই এগছি বন্তি প্ৰজ্বলন কৰিব, চামেলি তেলৰ এগছি বন্তি প্ৰজ্বলন কৰিব, ধূপ দিব, ধূনাও দিব পাৰে। তাৰপিছত দি মেলি আপুনি ধুনীয়াকৈ নিজৰ আসনত বহিব আৰু আসনত বহি আপোনাৰ যে আনি থৈছিলে সেই 800 গ্ৰাম মাটি দাইলটো, সেই মাটি দাইলখিনি আপুনি প্ৰভু শ্ৰী হনুমানৰ চৰণত থৈ দিব। আৰু এতিয়া বাকলি নথকা নাৰিকলটো লৈ তাত সেন্দুৰেৰে এটা স্বস্তিক চিহ্ন আঁকিব। তাৰপিছত বগা কাগজখন লৈ সেই বগা কাগজখনত সেন্দুৰেৰে আপোনাৰ নিৰ্দিষ্ট সমস্যাটো লিখিব। আপুনি যিটো সমস্যা লৈ এই পাঠ কৰিবলৈ ওলাইছে সেই সমস্যাটো স্পষ্টকৈ লিখিব। আৰু যদি আপুনি ধাৰৰ বাবে এই পাঠটো কৰিবলৈ লৈছে তেতিয়াহ'লে সেই আপোনাৰ ধাৰৰ পৰিমাণটো স্পষ্টকৈ সেই বগা কাগজখনত লিখিব, সেন্দুৰেৰে লিখিব দেই। সেন্দুৰেৰে লিখি পেলাই সেই বগা কাগজখন লিখা ছাইডটো নাৰিকলটোৰ ফালে দি আৰু উকা ছাইডটো ওপৰ ফালে দি মুলি সূতাৰে কাগজখনে নাৰিকলটোৱে মেৰিয়াই বান্ধি দিব। আৰু সেই নাৰিকলটো আপুনি প্ৰভুৰ চৰণত লাহেকৈ থৈ দিব। ইয়াৰ পাছত আপুনি সুন্দৰভাৱে নিজৰ আসনত বহিব। প্ৰভুক অলপমান প্ৰসাদ আগবঢ়াব। প্ৰসাদ আপুনি মিঠাই বা ফল মূল জাতীয় বা বুট, চানা, গুড় এনেদৰে দিব পাৰে। প্ৰসাদ আগবঢ়াব।
এটা পাত্ৰত অলপ পানী থব, অলপ ফুলো ৰাখিব লগত। এতিয়া আপুনি নিৰ্দিষ্ট আসনত বহি সংকল্প ল'ব। সংকল্প কেনেদৰে ল'ব? সংকল্প ল'বলৈ আপুনি আপোনাৰ হাতত অলপ পানী, অলপ চাউল আৰু অলপ ফুল ল'ব। ফুল লৈ দুহাত জৰি প্ৰভু শ্ৰীৰামক স্মৰণ কৰিব। তাৰপিছত প্ৰভু শ্ৰী হনুমন্তক স্মৰণ কৰি ক'ব যে, হে প্ৰভু, মই মোৰ আমুকটো সমস্যা সমাধানৰ বাবে বা আমুকটো ইচ্ছা পূৰণৰ বাবে এই 11 দিনীয়া শ্ৰী হনুমান বৰৱানল স্তোত্ৰম পাঠৰ সংকল্প লৈছোঁ। প্ৰভু, আপুনি আশীৰ্বাদ কৰিব যাতে মই এই 11 দিনৰ এই পাঠৰ সংকল্প সম্পূৰ্ণ সুকলমে সম্পন্ন কৰিব পাৰোঁ আৰু মই মোৰ ইপ্সিত মনোকামনা পূৰণত সফল হ'ব পাৰোঁ। এইবুলি কৈ আপুনি হাতত থকা বস্তুকেইপদ প্ৰভুৰ চৰণত অৰ্পণ কৰিব। এতিয়া আপুনি গণেশজীক ওম গণপতে নমঃ বুলি 5 বাৰ স্মৰণ কৰিব। গণেশজীক স্মৰণ কৰাৰ পাছত প্ৰভু শ্ৰীৰামৰ নাম 1 মালা জপ কৰিব। তাৰপিছত আপুনি শ্ৰী শ্ৰী হনুমান চালিচা ভাগ এবাৰ পঢ়িব। হনুমান চালিচা ভাগ পঢ়া শেষ হোৱাৰ পাছত শ্ৰী হনুমান বৰৱানল স্তোত্ৰম ভাগ 3 বাৰ পাঠ কৰিব। 3 বাৰ শ্ৰী হনুমান বৰৱানল স্তোত্ৰম ভাগ পাঠ কৰাৰ পাছত আকৌ আপুনি এবাৰ শ্ৰী শ্ৰী হনুমান চালিচা ভাগ পাঠ কৰিব আৰু তাৰপিছত আকৌ 1 মালা শ্ৰীৰামৰ নাম জপ কৰিব। এনেদৰে যেতিয়া দুবাৰ হনুমান চালিচাৰ মাজত 3 বাৰ আপুনি শ্ৰী শ্ৰী হনুমান বৰৱানল স্তোত্ৰম ভাগ পাঠ কৰিব, তেতিয়া হনুমান চালিচা ভাগে শ্ৰী হনুমান বৰৱানল স্তোত্ৰম ভাগক লগ কৰি দিব। এই পাঠ আপুনি 11 দিনৰ বাবে কৰিব আৰু সদায় একেটা সময়তে সন্ধিয়া সময়ত কৰিলে সন্ধিয়া সময়তে কৰিব। যদি আপোনাৰ সন্ধিয়া সময় অসুবিধা হয় তেনেহলে আপুনি ৰাতিপুৱা 8 পৰা 11 বজাৰ ভিতৰত কৰিব, কিন্তু পাৰিলে সন্ধিয়া কৰিব। এতিয়া আপোনাৰ আপুনি হনুমান চালিচা পঢ়িলে, তাৰপিছত শ্ৰী হনুমান বৰৱানল স্তোত্ৰম ভাগ পঢ়িলে, তাৰপিছত পুনৰ শ্ৰী হনুমান চালিচা ভাগ পঢ়ি পুনৰ শ্ৰী ৰাম নামৰ 1 মালা জপ কৰি সেৱা সৎকাৰ কৰি প্ৰাৰ্থনা কৰি আপোনাৰ সংকল্পৰ প্ৰথম দিনটোৰ সামৰণি পেলাব। লাহেকৈ উঠিব, নিজৰ আসন উঠাব। তাৰপিছত এই নাৰিকল ভাগ আৰু মাটি দাইল ভাগ একে জেগাতেই থাকিবলৈ দিব। সেইকেইটা বস্তু 11 দিনৰ বাবে তেনেকৈ ৰাখিব। তাৰপিছত যি প্ৰসাদ দিছিলে সেই প্ৰসাদ আপুনি বিতৰণ কৰি দিব ঘৰত পৰিয়ালৰ মাজত। আপুনি নিজেও খাব পাৰে। কিন্তু সকলোতকৈ ডাঙৰ কথা হৈছে এই পাঠ ভাগ আপুনি গুপ্তভাৱে কৰিব। এনেকৈ কৰিব যাতে এই পাঠ ভাগ কৰোঁতে আনে কোনেও শুনা নাপায় বা দেখা নাপায়। বাকী 10 দিনো আপুনি একেটা পদ্ধতিৰে কৰিব। একেটা সময়তেই পূজাৰ কাৰণে বহিব বা পাঠ কৰিবলৈ বহিব আৰু একেখিনি নিয়মেই কৰিব। ৰাম নাম প্ৰথমে ৰামৰ 1 মালা জপ কৰিব, তাৰপিছত প্ৰভু শ্ৰী শ্ৰী হনুমান চালিচা ভাগ এবাৰ পঢ়িব, তাৰপিছত শ্ৰী হনুমান বৰৱানল স্তোত্ৰম ভাগ 3 বাৰ পঢ়িব, আকৌ শ্ৰী হনুমান চালিচা ভাগ এবাৰ পঢ়িব, আকৌ শ্ৰী ৰামৰ নাম 1 মালা জপ কৰিব। জপ কৰি তেনেদৰে আপুনি 11 দিন কমপ্লিট কৰিব। 11 দিনৰ দিনাখন আপোনাৰ সংকল্পৰ সামৰণি পৰিব। এতিয়া আপুনি যে তাত বস্তুখিনি দিছিলে, নাৰিকলটো আৰু মাটিমাহখিনি আপুনি কি কৰিব? আপোনাৰ যদি অসুবিধা নহয় তেতিয়াহ'লে আপুনি 11 দিনাখনৰ দিনাই সংকল্প শেষ কৰি সেই বস্তুখিনি বিধিগতভাৱে পূজা পাতল কৰি মন্দিৰত দান দি দিব, হনুমান মন্দিৰত। আৰু যদি আপোনাৰ সেইদিনাখন 11 দিনৰ দিনাখনেই আপোনাৰ অসুবিধা হয় তেন্তে 12 নম্বৰ দিনাখন আপুনি ৰাতিপুৱা সময়ত মন্দিৰলৈ গৈ হনুমান মন্দিৰলৈ গৈ সেই বস্তুকেইপদ মন্দিৰত দান কৰি আপোনাৰ পূজা পাতল কৰি আপোনাৰ সংকল্পৰ সামৰণি পেলাব। 11 নম্বৰ দিনাখনেই আপোনাৰ সংকল্পৰ সামৰণি পৰিব, কিন্তু যিহেতু আপোনাৰ 11 নম্বৰ দিনাখন আপোনাৰ মন্দিৰ যাবলৈ অসুবিধা হ'ব পাৰে, দেৰি হ'ব পাৰে, গতিকে আপুনি সেই বস্তুকেইপদ মন্দিৰলৈ গৈ 12 নম্বৰ দিনাখন দান দি থৈ আহিব। যিহেতু মন্দিৰ যাম গতিকে আমি পূজা এভাগ দিবই লাগিব, চাকি বন্তি জ্বলাব লাগিব, গতিকে বিধিগতভাৱে চাকি বন্তি ধূপ ধূনা জ্বলাই সেই বস্তুকেইপদ আপুনি মন্দিৰত দান কৰি থৈ আহিব। এই পাঠ কৰোঁতে আপুনি কিছুমান নীতি নিয়ম মানি চলিব লাগিব।
যেনেকৈ ধৰক 11 দিনীয়া সংকল্প যেতিয়া আপুনি লৈ থাকিব, 11 দিন যেতিয়া আপুনি পাঠ কৰিব, তেতিয়া আপুনি মাছ মাংস খাব নোৱাৰিব। আৰু আপুনি ব্ৰহ্মচৰ্য ব্ৰত পালন কৰিব লাগিব। আৰু সকলোতকৈ ডাঙৰ কথা হৈছে গুপ্তভাৱে এই পাঠ কৰিব লাগিব। আমি যেতিয়া আমাৰ জীৱনৰ কিবা এটা সমস্যা সমাধানৰ বাবে প্ৰভুৰ পৰা উপায় বিচাৰোঁ বা পৰিত্ৰাণ পাব বিচাৰোঁ, তেনে ক্ষেত্ৰত প্ৰভুকো আমি অলপ নিজৰ ফালৰ পৰা দিবলগীয়া হয়, কষ্ট কৰিবলগীয়া হয়, নিজৰ লাহ বিলাহসমূহ অলপ হ'লেও এৰিবলগীয়া হয়। যেনেকৈ মাছ মাংস সম্পূৰ্ণৰূপে এৰিব লাগিব, ব্ৰহ্মচৰ্য ব্ৰত পালন কৰিব লাগিব। তেওঁক কিবা এটা দিলেহে তেওঁ আপোনাক দিব। তেওঁতো আপোনাক গোটেই জীৱনৰ বাবে উদ্ধাৰ কৰিব। গতিকে আপুনি 11 দিনৰ বাবে তেওঁৰ বাবেও ছেক্ৰিফাইচ কৰিব লাগিব। যদি আপোনাৰ জীৱনলৈও কোনো কঠিন পৰিস্থিতি আহিছে বা সংকট আহিছে, তেন্তে পূৰ্ণ ভক্তি আৰু বিশ্বাসেৰে এই উপায়টো কৰি চাব। দেখিব আপোনাৰ মনোকামনা খুব কম দিনৰ ভিতৰতে পূৰ্ণ হোৱাৰ লগতে আপোনাৰ ঘৰখনত থকা নিগেটিভ এনাৰ্জিবিলাক লাহে লাহে নোহোৱা হ'ব ধৰিছে। শেষত এটা সৰু অনুৰোধ, যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট বক্সত লিখিব জয় শ্ৰীৰাম। থেংক ইউ।